ফ্ৰেণ্ডছ আপোনালোকে কেনে আছে? আশা কৰোঁ নিশ্চয় ভালেই আছে। ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় ৰুফিং টিনপাত চাইছে, কিন্তু ইয়াক ফেক্টৰীত কেনেকৈ তৈয়াৰ কৰা হয় জানেনে? তেন্তে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াক তৈয়াৰ কৰিবলৈ প্ৰথমে ডাঙৰ ডাঙৰ ধাতুৰ ৰোল মেচিনত উঠাই দিয়া হয়। ইয়াৰ পিছত কেইজনমান কৰ্মচাৰীয়ে এই ৰোলবোৰৰ পৰা এটা মূৰ আনি মেচিনত দিয়ে। ইয়াৰ পিছত মেচিনটো ঘূৰাই ঘূৰাই লাহে লাহে ছেট কৰি লোৱা হয়। ছেট কৰাৰ পিছত ইয়াৰ অলপ পিছত টিনপাত ডিজাইন আৰম্ভ কৰে। প্ৰথমে এটা খাঁজ কাটে। ইয়াৰ কিছু সময় পিছত লাহে লাহে টিনপাতত তিনিটা খাঁজ কাটে। তাৰ পিছত লাহে লাহে টিনপাত আগুৱাই গৈ থাকে আৰু ক্ৰমান্বয়ে খাঁজ বেছিকৈ কাটিবলৈ আৰম্ভ কৰে। এই খাঁজ কটা টিনপাতবোৰ লাহে লাহে মেচিনলৈ আগুৱাই গৈ থাকে আৰু এজন ৱৰ্কাৰে এটা কম্পিউটাৰৰ সহায়ত এই খাঁজ কটাটো নিয়ন্ত্ৰণ কৰে। ইয়াৰ পিছত এক নিৰ্দিষ্ট জোখত ইয়াক কাটি লোৱা হয় আৰু পেকেজিঙৰ বাবে ইয়াক পঠিয়াই দিয়া হয়। ইয়াৰ পিছত এঠাইত একেলগ কৰা হয় টিনপাতবোৰ আৰু পেকেজিং কৰি বজাৰত এৰি দিয়া হয়। ঠিক এনেদৰে আৰু এটা মেচিন দেখুৱাম আপোনালোকক, যিটো মেচিনৰ সহায়ত বহুকেইটা খাঁজ কটাৰ উপৰিও সুন্দৰ এক ডিজাইন তৈয়াৰ কৰে। ইয়াৰ ডিজাইন তৈয়াৰ কৰিবলৈ যিটো ৰঙৰ টিনপাতৰ প্ৰয়োজন, সেইটো ৰঙৰ টিনপাত প্ৰথমে মেচিনত টিনপাতৰ ৰোল মেচিনত উঠাই দিয়া হয়। ইয়াৰ পিছত এই ৰোলৰ পৰা লাহে লাহে এটা মূৰ আহি মেচিনত সোমায় আৰু আগৰ নিচিনাকৈ এইটোৰ প্ৰচেছো একেই হৈ থাকে। লাহে লাহে যেতিয়া খাঁজ কটা শেষ হৈ যায়, তেতিয়া ইয়াক এটা মেচিনৰ সহায়ত চেপি দিয়া হয়। চেপি দিয়াৰ লগে লগে এটা সুন্দৰ ডিজাইন তৈয়াৰ হয়, যিটো আপোনালোকে এতিয়া নিশ্চয় চাবলৈ পাইছে। আগৰ ডিজাইনতকৈ এইটোৰ ডিজাইন বহুতো ভাল লাগে আৰু এইটোৰ ডিজাইনৰ বাবে এই টিনপাতৰ দামো অলপ বেছি হয়। ইয়াৰ পিছত এক নিৰ্দিষ্ট জোখত এই টিনপাতবোৰ কাটি লোৱা হয়। কাটি লোৱা টিনপাতবোৰ লাহে লাহে পেকেজিঙৰ বাবে আগুৱাই দিয়া হয় আৰু এটা সময়ত টিনপাতবোৰ একেলগ কৰি পেকেজিং কৰা হয়। ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনে লাগিলে নিশ্চয় কমেণ্টত জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ, নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।